নমস্কাৰ মই সংগীতা ভৰালী জীৱনত কাৰ কেতিয়া বেয়া দিন আহে কোনেও নাজানে এতিয়াৰ কথাই চাওকচোন এফালে আমি অতিমাৰীৰ সৈতে যুঁজিছো আৰু আনফালে আৰ্থিক অনাটনৰ সৈতে কত মানুহৰ চাকৰি গৈছে ব্যৱসায় ধ্বংস হৈ গৈছে মানুহ সাংঘাতিক ধৰণে নিঃসংগতাত ভুগিছে হতাশাত ভুগিছে ডিপ্ৰেছনৰ শিকাৰ হৈছে আৰু লাহে লাহে মানুহৰ সম্বন্ধবিলাকো শিথিল হৈ পৰিছে এনেকুৱা সময়ত প্ৰশ্ন আহে মনলৈ এতিয়া আমি কি কৰা উচিত এই যে আমি দুখ আৰু যন্ত্ৰণাৰ সৈতে যুঁজিব লগা হৈছে এই কথাবোৰ আমি আনৰ সৈতে শ্বেয়াৰ কৰা উচিত নে আমি নিজৰ সমস্যা আনৰ আগত কোৱা উচিত নে আসলতে জীৱনৰ কোনবোৰ কথা আমি আনৰ আগত প্ৰকাশ কৰা উচিত বা কোনবোৰ কথা কোনোমতেই আনক জনোৱা উচিত নহয় আমি ভাবি চাওঁনে কেতিয়াবা মহান চিন্তানায়ক চাণক্যই তেওঁৰ নীতিশাস্ত্ৰৰ গ্ৰন্থত এনে কেইটামান কথা কৈছে তেওঁ এনে কিছুমান বিষয় উত্থাপন কৰিছে যিবোৰ কেতিয়াও কাৰো আগত প্ৰকাশ কৰা উচিত নহয় এনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৈতে আপুনি যদি কেতিয়াবা মুখামুখি হ'বলগীয়া হ'ব পাৰে তেতিয়া সেই কথা যেন আপুনি কাৰো আগত প্ৰকাশ নকৰে কিন্তু কি বাৰু এইবোৰ কথা আহকচোন আমি চাওঁ প্ৰথমতে কোৱা হৈছে অৰ্থনাশ নিজৰ কৰিব লগাখিনি খুব ভালদৰে কৰি থকাৰ পাছতো কেতিয়াবা আমি লোকচানৰ মুখামুখি হ'ব লগা হয় এতিয়াৰ কথাই চাওঁ আমাৰ চকুৰ আগতে কত দোকান সৰুসুৰা উদ্যোগ বন্ধ হৈ পৰিছে কিমানক চাকৰিৰ পৰা বৰখাস্ত কৰা হৈছে বা চাকৰি কৰি থকা সকলোৰো আনকি দৰমহা কটা হৈছে চুৰি ডকাইতিৰ কথা নকলোৱে বা মুঠতে যিফালে চাই টকাৰ লোকচান কিন্তু মনত ৰাখিব নিজৰ ধনহানিৰ কথা টকা পইচাৰ লোকচানৰ কথা আনৰ আগত প্ৰকাশ নকৰিব কাৰণ তাৰ পৰা আপোনাৰ সমস্যা কোনো কাৰণতে কম নহয় তাৰ বিপৰীতে আনে আপোনাক পুতৌ কৰিব হয়তো আপোনাক অৱজ্ঞা কৰিবলৈ ল'ব কাৰণ আজিৰ পৃথিৱীত যাৰ হাতত টকা পইচা নাই তেওঁক মানুহে সন্মানো দিব নিবিচাৰে দ্বিতীয়তে মনস্তাপ নিজৰ দুখৰ কাহিনী আনক নুশুনাব কাৰণ পৃথিৱীত এনে কোনো মানুহ নাই যাৰ জীৱনত অকণমানো দুখ নাই সেয়ে নিজৰ দুখ আৰু সমস্যাৰ সৈতে নিজে যুঁজ দিয়ক তাক অতিক্ৰম কৰাৰ চেষ্টা কৰক কিন্তু সকলোৰে আগত নিজৰ কৰুণ কাহিনী কৈ আপুনি যদি সহানুভূতি আশা কৰে তেওঁলোক আপোনাক লৈ বিৰক্ত হ'ব হয়তো আপোনাক এজন পৰাজিত মানুহ বুলি ভাবিব সেয়ে নিজৰ দুখৰ কাহিনী আনৰ আগত ক'বলৈ নাযাব তৃতীয়তে কোৱা হৈছে স্বামী বা পত্নীৰ চৰিত্ৰৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ কৰা উচিত নহয় আপুনি যদি আনৰ আগত নিজৰ পত্নীৰ চৰিত্ৰৰ কথা নিজেই ক'বলৈ যায় বাকীসকলে আৰু বেছি সুযোগ পাব তেওঁৰ বদনাম ৰটিবলৈ মনত ৰাখিব আপোনাৰ পত্নীৰ অপমান মানে আপোনাৰেই অপমান ঘৰৰ কথা ঘৰতে ৰাখক তেওঁৰ চৰিত্ৰৰ কিবা কথা যদি আপুনি বেয়া দেখিছে তেওঁৰ সৈতে মুকলিকৈ আলোচনা কৰক তেওঁৰ সৈতে কথা পাতক আৰু দুয়ো মিলি ভুলবোৰ শুধৰাওক কিন্তু আনক আপোনাৰ পত্নীৰ বিষয়ে বেয়াকৈ কোৱাৰ সুযোগ নিদিব সেইদৰে নিজৰ স্বামীৰ সন্মান ৰক্ষা কৰাটো পত্নীৰেই দায়িত্ব আপোনাৰ স্বামীৰ চৰিত্ৰৰ কোনো বেয়া দিশ যদি আপোনাৰ চকুত পৰিছে তেনেহ'লে তেওঁৰ সৈতে মুকলিকৈ আলোচনা কৰক দুয়ো কথা পাতি সেই সমস্যাৰ সমাধান কৰক কাৰণ স্বামী আৰু পত্নীৰ বুজাবুজিয়েহে এখন সংসাৰ সুচাৰুৰূপে চলাই নিয়াত সহায় কৰে আপোনালোক দুয়ো নিজৰ মাজতে সকলো সমস্যাৰ সমাধান কৰক আৰু আনক আপোনালোকৰ সম্পৰ্কক লৈ বদনাম ৰটিবলৈ সুযোগ নিদিব শেষত কোৱা হৈছে নিজৰ অপমানৰ কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব বিশেষকৈ যদিহে কোনো নিম্ন স্তৰৰ মানুহৰ দ্বাৰা অপদস্থ হ'ব লগা হয় তাক আপুনি এটা বেয়া সপোন বুলি পাহৰি যাওক কিন্তু আনৰ আগত ব্যক্ত নকৰিব ধৰি লওক অফিচৰ এজন আপোনাৰ অধীনস্থ কৰ্মচাৰীয়ে আপোনাক অপমান কৰিলে কিবা এষাৰ বেয়াকৈ কৈ দিলে আপোনাতকৈ সৰু কোনোবাই আপোনাক বেয়াকৈ কৈ দিলে এই কথাবিলাক আপুনি আনৰ আগত প্ৰকাশ নকৰিব কাৰণ তেনেকৈ অপমানিত হোৱাৰ কথা আপুনি যদি নিজেই আনৰ আগত কৈ ফুৰে তেতিয়া সকলোৱে আপোনাকেই তাচ্ছিল্য কৰিব সমাজত মানে যিসকল মানুহৰ মাজত আপোনাৰ উঠা বহা আছে যিসকল আপোনাৰ ঘনিষ্ঠ বন্ধু যাৰ সৈতে আপোনাৰ ভাল সম্পৰ্ক তেওঁলোকৰ ওচৰতে আপুনি হাঁহিয়াতৰ পাত্ৰ হৈ পৰিব এয়াই সেই চাৰিটা বিশেষ পৰিস্থিতি যাৰ মুখামুখি হ'লে কাৰো আগত প্ৰকাশ কৰা উচিত নহয় বুলি চাণক্য মহোদয়ে কয় সেয়া হৈছে ধনহানি মনস্তাপ অৰ্থাৎ মনৰ দুখ স্বামী আৰু পত্নীৰ চৰিত্ৰ আৰু নিজৰ অপমান এই চাৰিটা কথা কেতিয়াও কাৰো আগত প্ৰকাশ নকৰিব আজিৰ ভিডিঅ'টোত ইমানেই আমি নতুন নতুন বিষয় লৈ পুনৰ আপোনাৰ সন্মুখত উপস্থিত হ'ম ভিডিঅ'টি কেনে পালে আমাক জনাবলৈ নাপাহৰিব ধন্যবাদ